হেৰুৱা যন্ত্ৰণা কেৱল সেইজনেই বুজিব যিজনে তেওঁ প্ৰিয়জনক হেৰুৱাইছে। মানুহবোৰ এনেকুৱা হৈ গৈছে, প্ৰয়োজন নাথাকিলে খবৰ নলয়। আমি কেতিয়াবা ভাবোঁ আমাৰ স্মৃতি শক্তি বহুত দুৰ্বল, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰিবলৈ চেষ্টা কৰোঁ, ঠিক তেতিয়া বুজিব পাৰি আমাৰ স্মৃতি শক্তি কিমান শক্তিশালী। স্বাৰ্থ থকা মানুহবোৰে জীৱনত ভালেই থাকে, বাকী মানুহবোৰে অকল আনক ভালেই ৰাখে। মানুহ ইচ্ছা কৰি কেতিয়াও সলনি নহয়। কিছুমান মানুহৰ অৱহেলিত আৰু কিছুমান মানুহৰ স্মৃতি, কিছুমান মানুহৰ ব্যৱহাৰ, পৰিস্থিতি আৰু সময় মানুহক সলনি কৰিবলৈ বাধ্য কৰে। জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, যিমানেই অকলে থাকিব সিমানেই ভালে থাকিব। বছৰ বছৰ ধৰি একেইজন মানুহক কেতিয়াবা ভাল নালাগিবও পাৰে। যদি ভাল লাগে সেয়া ভাল লগা নহয়, সেয়া আচলতে ভাল পোৱা। যিজন ব্যক্তিয়ে আপোনাক সত্য কথা কয় আৰু বিশ্বাস কৰে, তেওঁৰ লগত মিছা কথা কোৱাটো নিকৃষ্ট বিশ্বাসঘাতক।